কবিতাৰ শিৰোনাম তোমাৰ আজন্মৰ প্ৰেমিক। কথা আৰু আবৃত্তি শ্ৰী পৰিজিত বৰা। লাহে লাহে হেঁপাহবোৰে ঠন ধৰি উঠিছে তুমি অহা দিনৰ পৰাই। এখোজ দুখোজকৈ সপোনবোৰে আগবাঢ়িব লৈছে জীৱনৰ নতুন পথত। তুমি কথা ক'লেই এটি কবিতাৰ সৃষ্টি হয়, দুচকুত জিলিকি উঠে প্ৰেমৰ আকাশ। তোমাৰ মিচিকীয়া হাঁহিয়ে মনত তুলি দিয়ে ভালপোৱাৰ ঢৌ। প্ৰণয়ৰ আবিৰ হৈ বিয়পি পৰে মোৰ উকা কলিজাত। এতিয়া তুমিয়েইতো মোৰ সকলোবোৰ, জীৱনৰ সৰু সৰু আকাংক্ষাবোৰ আজি তোমাতেই সীমাবদ্ধ। অন্তৰত অতি সযত্নে আঁকিছোঁ তোমাৰ প্ৰতিমাখনি। ৰিক্ত হৃদয়ত বাজি উঠিছে শৰতৰ জোনাক ঢলা মিঠা প্ৰেমৰ তানপুৰা। তুমিতো মোৰ এটি কবিতা, য'ত কোনো শব্দৰ শেষ নাই, য'ত অলেখ মৰম ভালপোৱাৰ পূৰ্ণতা হয়। খং অভিমান য'ত মৰমৰ চিহ্ন, তোমাৰ নামতেই মোৰ কবিতাৰ শিৰোনাম হ'ব। কেতিয়াবা অভিমানী মন মোৰ অবুজন হৈ যায় যদি কোনোফালে আঁতৰি, নকৰিবা চিন্তা তুমি। মোৰ ব্যাকুল হৃদয়ে পুনৰ তোমাৰ কাষতে আহি ল'বহি জিৰণি। নাজানো মই তোমাক সুখী কৰিব পাৰিছোনে নাই, নাজানো তোমাৰ কিমান আপোন মই। তথাপিও কিন্তু লিখিছোঁ মই তোমাৰ বাবেই কবিতাৰে একলপ, কাৰণ মই যে তোমাৰ আজন্মৰ প্ৰেমিক।